Hi guys, welcome to my channel. আজি সিধা মই পাকঘৰৰ পৰা আজি মই কিবা এটা বনাবলৈ লৈছো সন্ধিয়াৰ সময় হৈছে চাহ খাবলৈ হৈছে আৰু হেতু কাৰণে অন হাজবেন্ড ডিমান্ড ছোৱালীৰ ডিমান্ডত কিবা এটা বনাবলৈ লৈছো চাওঁগে হয়গে বা নহয়গে কিবা এটা আইডিয়া লগাইছো গটিকে নাম চাম একো দিয়া নাই এতিয়ালৈকে মই এফালে লৈছো মেগী আৰু এফালে মই লৈছো ডেক্সি মেগীটো মই বইল কৰি লম আৰু অকমান এটা স্ন্যাক বনাবলৈ চেষ্টা কৰিম বলক চাই লওঁ পানী বহাই দিছো আৰু অকমান কম পানীত বনাব লাগিব বেছি ফুলি গলে খাবলৈ ভাল নহব অকমান টান টান হৈ থাকিব লাগিব আৰু মই এনেকৈ দি দিছো গোটাকে আৰু মছলা নিদিয়াকৈ মই খিনি সিজাই লম এয়া হৈ গৈছে মই মেগীটো 100% হবলৈ দিয়া নাই আপুনি ক'ব পাৰে 90% মানত মই ৰখাই থৈছো অকমান টান টান টাইপৰ হৈ আছে একদম কোমলাই দিয়া নাই নহলে আমাৰ বনাবলৈ বেয়া হ'ব গতিকে মই কিনতে থম এতিয়া মই এটা বেটাৰ ৰেডি কৰি লম তাৰ কাৰণে মই লম কণী এটা মই ইয়াতে এটা কণী লৈছো ভাঙি পেলাই আৰু এই কণীটোত মই দিম অকমান মেগী মছলাটো অকমান দিছো মেগী মছলাটো মোৰ ছোৱালীও খাব সেইকাৰণে মই কমাই দিছো আৰু তাৰ লগতে মই দিম অকমান ময়দা আপোনালোকে চাউলৰ গুড়ি দিব পাৰে চাউলৰ গুড়িটো দিলে বেছি মচমচীয়া হয় খাবলৈ মই দিছো এয়া অলপ ময়দা দি মই এখিনি ধুনিয়াকে ফেটি লব লাগিব আৰু মই লগতে দিম এক চিকুট নিমখ মেগী মছলাটোত নিমখ থাকে সেইকাৰণে মই এক চিকুট মানে নিমখ দিছো আৰু দি মই এতিয়া এখিনি ধুনিয়াকে ফেটি লম ধুনিয়াকৈ এখিনি মিক্স কৰি লম এয়া সব মই কি কৰিছো এইখিনি যেটো মই বেটাৰ বনাই লৈছিলো তাত মেগীটো মই এনেকৈ ডিপ কৰিছো আৰু এনেকৈ দীঘলে দীঘলে তেলত দি দিছো ডিপ কৰিছো কৰ্নফ্লোৰ দিলে বেছি ভাল হয় নহলে চাউলৰ গুড়া দিলে বেছি ভাল হয় আকৌ মই দি দিছো এতিয়া মই এখিনি ধুনিয়াকে ভাজি লম এয়া সব মই এনেকৈ ভাজি পেলাই কাঢ়ি ললো আৰু এইখিনি যে কেচাপ অকমানৰ লগত বা চাহৰ লগত খাই বিৰাতে ভাল লাগিব মই এনেকুৱাকৈ এতিয়া গোটেইখিনি ভাজি ৰেডি কৰিলো এয়া চাওক মোৰ মেগীৰ স্ন্যাক ৰেডি হৈ গ'ল আপোনালোকে এটো মেগীৰ পকোৰাও ক'ব পাৰে চাওক কি ধুনিয়া পকোৰা নিচিনা হৈছে মেগীৰ গতিকে এটো আপোনালোকে খাই পেলাই চাব পাৰে বনাই পেলাই টেষ্ট কৰি চাব পাৰে কিমাননো মেগী একে সোৱাদ ল'ব নহয় জানো গতিকে এটো ট্ৰাই কৰি চাওক সৰু ল'ৰা ছোৱালী থাকিলে সিহঁতেও ভাল পাব লাল চাহৰ লগত খাবলৈ এটা খুব ভাল স্ন্যাক হয় Hey guys, মই বনাই কৰি হৈ গ'ল মোৰ এতিয়া চাহটা খাই লওঁ মই পিছে হৰলিক্সে খাম সদায় খাওঁ আৰু এতিয়া চাহটাখিনি খাই লওঁ ছোৱালীকো গাখীৰ খুৱাই লওঁ গতিকে ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদিহে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰি দিব বাই বাই